নমস্কাৰ, আপোনালোক সকলোলৈ আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি অকণমান ফুৰিব বুলি ওলাই আহিছোঁ। এইখন কেন্দ্ৰীয় বিদ্যালয় স্কুল হয়। আৰু এতিয়া আমি কেম্পৰ মাজেৰে গৈ আছোঁ। কেম্পটোত বহুত গছ-গছনি আছে, সেইটো কাৰণে ইয়াত ঠাণ্ডা হয়, ইমান গৰম পোৱা নাযায়। বাহিৰত গৰম আছে, হ'লেও ভিতৰত গছ-গছনিবোৰ আছে যে, সেইটো কাৰণে ঠাণ্ডা পৰি থাকে। দেখিছে নহয়, ইমান ধুনীয়া গছ-গছনিবিলাক ইমান ধুনীয়াকৈ শাৰী শাৰী হৈ আছে। ভাল লাগে এনেকৈ গছৰ মাজেৰে গৈ থাকিব। আৰু আপোনালোকে চাই থাকক, কেম্পটোৰ মাজেৰে আমি গৈ আছোঁ। কোৱাৰ্টাৰৰ পৰা মেইন গেটলৈ আহিব লাগিলে 5 মিনিট লাগিব গাড়ীত। বৰষুণ দিছিলে, সেইটো কাৰণে ৰাস্তাটোত পানী হৈ আছে। এইটো অফিচ হয়। ইয়াতে গাড়ী লাগিবই, বাইক, স্কুটি, কাৰ যিয়ে নহওক কিয়, গেটলৈ দূৰ আছে, সেইটো কাৰণে। আৰু বজাৰ সমাৰ কৰিবলৈ আহিব লাগে ইয়ালৈ। আহি এইটো ৰঙা ৰঙা দেখিছে নহয়, এইটো গেট পালোৱে আমি। আৰু ভিতৰতে ইয়াতে গাড়ী ৰাখিব পৰা ঠাই আছে, আপোনালোকক দেখাই আছোঁ মই। এইটো গেট পালোঁ আমি এতিয়া। ৰাইট চাইডে বাইক, স্কুটি ৰাখে আৰু লেফ্ট চাইডে কাৰবিলাক ৰাখে। এতিয়া আমি গেট পালোৱে, এইটো গেট। BSF মেৰু কেম্প। এইটো পানী হৈ আছে, বৰষুণৰ পানী। আৰু এতিয়া আমি গৈ আছোঁ হাজাৰীবাগ। এইটো টজু পাপা গাড়ী চলাই আছে। এইজনী ছোৱালী আমাৰ, তাই মানে পিছত অকলে বহি ভাল পায়, এনেকৈ খিৰিকীৰে চাই চাই গৈ থাকে।
আমি ক'ত যাম আপোনালোকক দেখাই আছোঁ। হাজাৰিবাগ টাউন গৈ আছোঁ আমি এতিয়া। আমি পাৰ্কলৈ আহিলোঁ। এয়া আহি পালোঁ। পাৰ্কখনৰ নাম হ'ল শ্বহীদ নিৰ্মল মহতো পাৰ্ক হাজাৰিবাগ। এতিয়া টিকেট কাটি আমি ভিতৰত সোমাম। গছবিলাক ধুনীয়াকৈ সমানে কাটি থৈছে। ভাল লাগিছে ফুলবিলাক দেখি। চব পুৰা সেউজীয়া সেউজীয়া। এইটো তৰ্জু আৰু চুনা। ব'লক আপোনালোকক দেখাই আছোঁ পাৰ্কখন। এইখন দলং বনাই দিছে। তৰ্জুৱে চম্পাৱতী খোৱাত ব্যস্ত। এইটোত ফটো তুলিবলৈ ভাল। পাথৰ লগাই দিছে চাগে। তৰ্জুৱে গাড়ীখনত উঠিছে। সি মানে ভয়তে কান্দি আছে। এইবাৰ ছোৱালীয়ে উঠিছে।
পাৰ্কৰ পৰা আহি কিবা এটা খাম বুলি সোমালোঁ। এয়া তজু আৰু চুনাই চিকেন ৰোল খাই আছে। তজু পূৰা খোৱাত ব্যস্ত। আমি গেট আহি পালোঁ। গেটৰ বাহিৰতে অকণমান ৰৈ দিলোঁ। দুটামান বস্তু আনিব লগা আছে। এইটো গেটৰ বাহিৰ হয়। আপোনালোকক দেখাই দিছোঁ অলপ গেটৰ ফ্ৰণ্টটো। এইটো। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। প্লিজ আপোনালোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই।